everyone, welcome back to my YouTube channel. মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ পিছত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এটা বিশেষ দিন আজি মোৰ ফ্ৰেণ্ড মৌচুমী তাই আজি বাৰ্থডে হয়। তাই আজি ঘৰতো নাছিলে, তাই আছিলেগে গোলাঘাটত। মই ক'লো যে তোৰ আজি বাৰ্থডে, তই ঘৰৰ পৰা পলাই দিলি কেলে? বাৰ্থডে আগতেই কৈ গৈছে বুলি। তাৰপিছত মই তাইক মাতি আনিলোঁ যে নাই তই আহিবই লাগিব, জল্দি আহ। ফোন কৰি কৰি এই মাত্ৰ ঘৰ পাইছেহি, লগত বৰমা আহিছে আৰু তাই আহিছে। তাইৰ কাৰণে এটা স্পেচিয়েল মানে হোম মেড মই নিজৰ হাতেৰে এটা কেক বনাই তাইক ভাবিছোঁ কিনি অনা কেক ইমান নাই, সঁচা কথা কৈছোঁ। নিজে হাতেৰে বনাই যিমানে যি নহওক নিজে কৰি দিয়া বস্তু বহুত হেৰি থাকে, গতিকে মই তাইলৈ বনাইছোঁ। তো আপোনালোকক মই দেখাম আৰু বাৰ্থডে গালক আপোনালোকে চবেই উইচ কৰিব, তাইক মাতি আছোঁ। মৌচুমী এণ্টিটো মাৰি দে ধুনীয়াকৈ, জলিয়া জলিয়া কি কৰি আছ? তাই অলপ চলপ ৰেডি হৈ আছে। হেপী বাৰ্থডে। Thank you. হেৰি কি বুলি কয়, তাইক মই মাতি আনিছো। তাই ঘৰৰ পৰা কিন্তু বাৰ্থডে আগতে গুচি গৈছিলেগে। তাই জানি বুজিয়ে ঘৰৰ পৰা গায়ব হৈ গৈছিলে। মই বেলেগ এটা কামত গৈছিলো, তাই মাতিলে তাই জানি বুজি গুচি গৈছিলে নহয় দেই। তাইক ৰাতিপুৱাৰ পৰা ফোন কৰি কৰি তাই নাহো বুলি কৈছিলে। মই মাতি মাতি তাইক মই গোলাঘাটৰ পৰা বোকাখাট যেনে তেনে পোৱাইছোহি। এই মাত্ৰ 1টা বজাত মানে ৰাতিপুৱা ফোন কৰিলে, এই 1টা বজাত পাইছেহি তাই। গতিকে তাইৰ কাৰণে কি কৰিছো আপোনালোকক মই দেখাই আছো। পলাই দিছে, এনেকুৱা টেঙৰ নহয়। তো ভিডিঅ'টো আগলৈকে চাই থাকক। নুখুচিবি নুখুচিবি নুখুচিবি, দেখিবলৈ বেয়া লাগিব, নকৰিবি। দেখা দিবি। মই তাইৰ কাৰণে এটা কেক বনাইছিলো, নিজৰ হাতেৰে কিনি অনাতকে নিজে বনাই দিয়াৰ বস্তুৰ ডিমাণ্ড বেছি, হয়নে? কেনেকুৱা লাগিছে কেকটো? বহুত বেছি ধুনীয়া লাগিছে। তাই বনাইছে, মই সেইকাৰণে একো নাই কোৱা, ভাল কেনেকুৱা লাগিছে এইটো ক? একদম বঢ়িয়া লাগিছে। যি কি নহওক মইতো কৰিছো, হয় নাই? মোৰ অন্তৰৰ পৰা কৰা যিকোনো হেৰিয়ে বহুত। ৰাতিপুৱা শুই উঠি মই সেয়াই কৰিবলৈ লাগি গৈছো, আৰু তাই যদি নহা হলে মোৰ কিমান বেয়া লাগিলে হয় কওকচোন। সেইটো কাৰণে সঁচাকে বেয়া লাগিলে হয় তাই যদি নহা হলে। কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো? ছাৰপ্ৰাইজ নাথাকিলে গাৰু হ'লেও এনেকুৱা। এতিয়া কাটিং কৰা হ'ব কেকটো। এইটো বনাইছিলো মই কেক এটা সাধাৰণভাৱে অকণমানি, আমাৰ ছোৱালীজনীৰ সমান কেকটো। এইটো কেক এইজনী বাৰ্থডে গাৰ্ল। ফটো কেক এতিয়া ফটো মাৰোঁতে মাৰোঁতে এয়া আমাৰ বাৰ্থডে গাৰ্লৰ মাক হয়। এয়া আমাৰ জেক, এয়া আমাৰ মাতাশ্ৰী। একদম চেটলেং পেটলেংকে আছে মানে। এতিয়া কেক কাট ৰ।
কেক এইবোৰে পোৱা নাই চাগে তাই দেই মোৰ এইবোৰে পোৱা নাই ইমান ভালকে বহি লওঁ মই ফটোখন মাৰিম হা কাটি মেলি হৈ গ'ল এতিয়া অলপ যিহেতু আজিকালি ষ্টেটাছ লগাবলৈ ফটো লাগিব গতিকে ফটোখিনি মাৰি লওঁ থেংক ইউ ছ' মাছ বাকী পংখী বৰুৱা মানে তাই মোৰ অকণ ভাল ফ্ৰেণ্ড হয় সেইকাৰণে মানে মই আজি ঘৰত নাছিলোঁ নথকাৰ কাৰণে তাই মোক ফোন কৰিলে ফোন কৰি মাতিলে মই একদম ল'ৰা লৈ ওলাই গোলাঘাটৰ পৰা আহি আকৌ চিধা ঘৰৰ পৰা আহিছোঁ আজি তাতে ভণ্টি নাই গুৱাহাটীলৈ গ'ল বাকী তাই আছে আৰু মই আছোঁ মা আছে পাপা আছে ঘৰত আমি তিনিজন অকলে তাই মোক ফোন কৰিলে বোলে কিবা এটা আছে কি চাবলৈ মাতিলে তাইহে জানে চাবলৈ নহয় কেকটো কাটিবলৈ মাতিলে বাকী তাই নিজে বনাইছে সেইকাৰণে মোক বহুত ভাল লাগিছে টেষ্টিটো মানে বৰ ধুনীয়া পংখী লাগিলে তাৰপিছতে বাকী পালেহি কথা ঘাই কৈ থাকোঁতে পংখী লাগিলে তই মোক টেষ্টকে পাইছিলি হয় কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো এনেকুৱা বহুত ডাঙৰ ছাৰপ্ৰাইজ দিব পৰা নাই গতিকে অকণ বেয়া লাগিছে মানে মই সঁচা কথা কওঁ মই একদম পাহৰি থাকিলোঁ ইমান ডাঙৰো নালাগে এই সৰুকে যে দিছা যে তুমি যে মোক যে মনত ৰাখিছা মোৰ বাৰ্থডেতে মোৰ সেইকাৰণে বহুত ভাল লাগিছে হেৰি মই সঁচাকৈ মই এনেকুৱা ডাঙৰ থেংক ইউ মানে ৰাতিপুৱা পটককৈ মই পাহৰি গৈছিলোঁ মানে দিনটো পাহৰিয়ে গৈছিলোঁ মই তাহাঁতে ষ্টেটাছ খুলি থৈছোঁ চবৰে ষ্টেটাছ লগাই থৈছে আৰু ঘপককৈ মানে মই চক খাই যোৱাৰ নিচিনা হ'ল ভাবিলোঁ হ'ল তাই তেনেকৈ পাহৰা নাই তাৰপিছতে কি হ'ল মানে মই হঠাতে ৰাতিপুৱা ইমান জল্দি কি কৰোঁ কি নকৰোঁ আমাৰ ইয়াৰ পৰা টাউন যিহেতু অকণমান দূৰো হয় মানে কি কৰোঁ কি নকৰোঁ আমাৰ ঘৰৰ পৰা ওচৰৰ পৰা সিহঁতৰ ঘৰৰ পৰা ওচৰ আমাৰ ঘৰলৈ অকণ দূৰ হয় গতিকে এনেকৈ সৰুকৈ কিবা এটা বনাবলৈ ট্ৰাই কৰিলোঁ আৰু কিনি দিয়াতকৈ এনেকৈ নিজে মেহনত কৰি বনালে তাৰ হেৰি হয় কেনেকুৱা লাগে টেষ্ট লাগিলে নে এইটোৱে আৰু হ'ব এইটোৱে আৰু নহয় মুখখনত এইটোৱে হৈ গৈছে যে এইটো আৰু একদম ধুনীয়া যোনে যেনেকৈ কয় তথাপিতো সেইটো মোৰ স্পেচিয়েলি মোৰ ডাইলগ হয় সেইটো গতিকে ভিডিঅ'টো আগলৈকে চাই থাকক খাই বৈ আজৰি হৈ মেলি অলপ ওলাই আহিছোঁ বোলো আমাৰ গাঁওখন অলপ দেখাওঁ সিহঁতক এনেই অকণমান ফুৰিবলৈ ওলাই আহিছোঁ বাগানৰ পিনে ফটো মাৰিম চাগে ভাবিহে আছোঁ আৰু মাহঁতো বেলেগ কিবা কামত আহিছে কি বস্তু তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব বহুত দিনৰ পিছত ভিডিঅ' বনালোঁ আচলতে কি হয় মই কণ্টেণ্ট নাপাওঁ সঁচা কথা ক'বলৈ গ'লে মই বেছি ওলাই ঘূৰি ফুৰি নুফুৰোঁ যে সেইটো কাৰণে মই একো কণ্টেণ্ট বিচাৰি নাপাওঁ কাৰণে মই একো ভিডিঅ' বনোৱাই নহয় ভাবি থাকোঁ বনাম বুলি কিন্তু এটা বিশেষ কিবা কণ্টেণ্ট লাগে ন বনাবৰ কাৰণে এনেই ঘৰতে ফটোৱা ভিডিঅ' বনাই থাকিবলৈ মন নাযায় সেইটো কাৰণে ৰিলচ আপলোড কৰি থাকোঁ আপোনালোকে চাই নাচাই জনাবচোন আৰু ইনষ্টাত ফ'ল' কৰিব মোক আৰু পংখী বৰুৱা 7 বুলি আছে মোৰ দুটা একাউণ্ট এটা একাউণ্টৰ মই পাছৱৰ্ড একেবাৰে পাহৰিলোঁ নতুনকৈ এটা বনাইছিলোঁ সেই একাউণ্টটো পংখী বৰুৱা 7 দিছোঁ তো আপোনালোকে চাই ফ'ল' কৰিব মোৰ তাত ৰিলবোৰ আপলোড কৰোঁ ক'ত থাকি আহিলি মই কথা পাতোঁতে সিহঁতি বহুত দূৰত থাকি আহিলে চব মাহঁতৰ লগত অলপ ওলাই আহিছোঁ ঘৰটোৰ ভিতৰত থাকি আমনি লগা হৈছে এনেই অলপ ওলাই আহিছোঁ সঁচাকৈ সিহঁতি থাকি আহিলে তো আজি ভিডিঅ'টো দীঘল নকৰোঁ আৰুনো কি দেখাম হয় গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ ভুলতে নপঢ়িব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ 7K লটকি গৈছে 8K নহয় মই ভাবিছোঁ কি জল্দি 10K হওক ভালকৈ চেলিব্ৰেশ্যন এটা কৰিম কিন্তু 10K নহয় 7K পূৰা লটকি গৈছে মানে নাজানো কেতিয়ানো আগবাঢ়ে কি হয় কি নহয় মই যে সঁচাকৈ মই সঁচা কথা কৈছোঁ মোৰ 7K ছাবস্ক্ৰাইবাৰ হ'ব পাৰে কিন্তু মোৰ যে ভিউজ বহুত কম মানে কোনোবাই মোক হেল্প কৰি মানে কোনোবাই যদি জানে কেনেকুৱা ধৰণৰ কি দিলে মই ভিউজ পাম বা কেনেকৈ কি কৰিলে কি হ'ব আপোনালোকে প্লিজ মোক জনাবলৈ নাপাহৰিব মানে কি হয় মই 7Kটো যেনে তেনে ছাবস্ক্ৰাইবাৰ গোটাই ল'লোঁ কিন্তু এতিয়া মোৰ ভিউজৰ বহুত জৰুৰী হৈ আছে গতিকে ভিউজ বহুত কম পাওঁ তো আপোনালোকে জনাব কিবা জানে যদি কেনেকৈ কি কৰিব লাগে আৰু বৰ এটা নাজানো বাৰু এইবোৰ বিষয়ে বনাব লাগে বনাওঁ দিব লাগে দিওঁ সেয়াই তো আজি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে আৰু মৌচুমীক বহুত উইচ কৰিব আপোনালোকে তো বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ